দিব আপোনাক আমাৰ ডিটেনশ্যন কেম্প ডি ভোটাৰ ফৰেনাৰ ট্ৰিবিউনেল বাংলাদেশী ৰিয়েল মানুহ হোৱাৰ পিছত যে এই যিমান ডাঙৰ এটা ইলজাম অপবাদ লগালে সেই ব্যক্তিসকলক আপুনি চিনিব লাগিব, চিনি সিহঁতক ৰাজনৈতিক হিচাপে আপুনি শেষ কৰিব লাগিব, তেনেহলে আপুনি আমি পৰিত্ৰাণ পাম। আৰু আপুনি আমি মুছলমান মানুহ, আমি এই যদি চৰাইৰ নিচিনা হৈ যাওঁ, যিয়ে আহে তাৰ পিছে পিছে যদি আমি দৌৰি যাওঁ আৰু আমি ভাবো যে আমাৰ ত্ৰাণকৰ্তা আমাক ৰক্ষা কৰিব, তেনেহলে এই জাতি আৰু 5,000 বছৰলৈকে এই ইলজাম লৈ অপবাদ লৈ জীয়াই থাকিব লাগিব। আৰু আমাৰ মহিলাসকল, আমাৰ সহজ সৰল চৰত বসবাস কৰা মানুহৰ চকু পানী আমি দেখিব লাগিব ৰাতি 12টা 1টালৈকে। সন্মানীয় মুছলমান সমাজ, মই আপোনালোকক ক'ব বিচাৰিম, কেইদিনমান আগতে, মাত্ৰ 2 সপ্তাহ মান আগতে আপোনালোকে আমাৰ অঞ্চলত যায় ৰাতি 10টা 11টা মান বজাত 12টা মান বজাত আমাৰ সহজ সৰল মুছলমান ভাই ভনীসকল, চৰৰ মানুহ, গাঁও অঞ্চলত বসবাস কৰা ভাই ভনীসকলক মাজত কৈছিল যে 24 ঘণ্টা আপোনালোকৰ দুখৰ সময়ত সুখৰ সময়ত সদায় থাকিম, ভোট দিব লাগে মোক, আপোনালোকে এই শ্লোগান কওক। আমিতো কৈছিলো। এতিয়া সেই ব্যক্তিজনে আজি 10টা 11টা বজাত কিয় ফেচবুক লাইভত নাহে? সেই ব্যক্তিয়ে কিয় এটা ফটো আপলোড নিদিয়ে? সেই ব্যক্তিয়ে কিয় এতিয়া মিডিয়াৰ সন্মুখত নকয় যেহেতু অৰ্থাৎ 100% এনআৰসি থকাৰ পিছত আপোনাৰ 51 এনআৰসি, 66 ভোটাৰ লিষ্ট, 71, 97 সকলো ডকুমেণ্ট থকাৰ পিছতো বা সুপ্ৰিম কোৰ্ট বা হাই কোৰ্টৰ পৰা বেইল লৈ ৰিলিজ হোৱাৰ পিছতো অন্যায় অবিচাৰ বাবে সেই মহিলাসকল যিসকলৰ সন্মুখত শ্লোগান দি আছিল, সেই মহিলাসকলক ৰাতি 10টা 11টা মান বজাত দিনৰ ভাগত যে চকু দি পানী ওলাই আছে, সিহঁতক এৰেষ্ট কৰি যে থানাৰ মাজত লৈ যায়, ডিটেনশ্যন কেম্পত যে লৈ আছে, এই ব্যক্তি এতিয়া ক'ত লুকাল? কৈছিলতো, আৰু আমি মুচিহা বুলি ভাবি লৈছিলো। সেই ব্যক্তি এতিয়া PIL কিয় ফাইল নকৰে, যিটো হিউমেন ৰাইটছ ভাইলেশ্যন হৈ আছে? সেই ব্যক্তিয়ে কিয় এতিয়া সুপ্ৰিম কোৰ্টত বা হাই কোৰ্টত একটা পাব্লিক ইণ্টাৰেষ্ট লিটিগেশ্যন ফাইল নকৰে যে মানৱ অধিকাৰ উলংঘন হৈ আছে? এতিয়া নকৰে। মনত ৰাখিব, আপোনাক আমাৰ ডিটেনশ্যন কেম্প ডি ভোটাৰ ফৰেনাৰ ট্ৰিবিউনেল বাংলাদেশী ৰিয়েল মানুহ হোৱাৰ পিছত যে এই যিমান ডাঙৰ এটা ইলজাম অপবাদ লগালে, ৰাজনৈতিক হিচাপে কিন্তু এটা আমাক লগাইছে। আজি ভাৰতবৰ্ষ 78 বছৰ স্বাধীন হৈ গৈছে। সেই ব্যক্তিসকলক আপুনি চিনিব লাগিব, চিনি সিহঁতক ৰাজনৈতিক হিচাপে আপুনি শেষ কৰিব লাগিব, তেনেহলে আপুনি আমি পৰিত্ৰাণ পাম। আৰু আপুনি আমি মুছলমান মানুহ, আমি এই যদি চৰাইৰ নিচিনা হৈ যাওঁ, যিয়ে আহে তাৰ পিছে পিছে যদি আমি দৌৰি যাওঁ আৰু আমি ভাবো যে আমাৰ ত্ৰাণকৰ্তা আমাক ৰক্ষা কৰিব, তেনেহলে এই জাতি আৰু 5,000 বছৰলৈকে এই ইলজাম লৈ অপবাদ লৈ জীয়াই থাকিব লাগিব। আৰু আমাৰ মহিলাসকল, আমাৰ সহজ সৰল চৰত বসবাস কৰা মানুহৰ চকু পানী আমি দেখিব লাগিব ৰাতি 12টা 1টালৈকে। মনত ৰাখিব, এইসকলক আপুনি চিনিব লাগিব, ভালকৈ চিনিব লাগিব। ইহঁতে টুইটাৰত এতিয়া একো নিলিখে, মনে মনে থাকো, 1 সপ্তাহ 2 সপ্তাহ পিছত ওলাব, চাব আপোনালোকে।